वेलकम टू इट चैनल गोपाल ब्लॉग चैनल स्वागतम जनाइছো আৰু এতিয়া মই ফাইনালি ঘৰত আছো আৰু ঘৰৰ পৰা ওলাইছো যাবলৈ ফাংচন যাবলৈ আৰু ৰাতি কেনেকুৱা হয় চাব ভিডিওটো আৰু যাবলৈ ৰেডি হৈ গলো মই আৰু এইখন বসন্তী পপা ভগা বসন্তী হয় আৰু যাবলৈ ৰেডি আৰু ভাইটি এটা আহি আছে মোৰ আৰু তাত ৰাস্তা পাই গলোহি আৰু বহুত দিনৰ মন মানে ৰাইড কৰিছো ৰাতি ৰাইড আৰু আগতেতো ভাওনা চাওনা চাবলৈ গৈ থাকোঁ আপোনালোকে ভিডিঅ'ত পায়ে থাকে আৰু আজি মোৰ লগত মানে ভাইটি মানে বহুত দিন নাহে আজি আহিছে বহুত দিনৰ মূৰত আৰু মনটো কিমান গান এই চাইডৰ গাঁঠিটা ৰখাই দিয়া আৰু ফাইনেলি এতিয়া এইখন নিজে ভাল কৰি ল'লোঁ কি হয় প্ৰথমতে এতিয়া ফাইনেলি ডিচিশ্যনটা লৈ কমিটিয়ে আৰু মতা পুৰুষক উন্নয়ন দিয়ে আৰু মহিলাখিনি বহিব কাৰণে চকী গোটাইছে আৰু এইফালে চব কিমান ভিউ বহুত ধুনীয়া লাগিছে আৰু বহি আছিলোঁ কিন্তু উপায় নাই উঠিব লাগিব অলপ দেৰি পিছত চকীৰ পৰা পিছফালে কিমান মানুহ বহি আছে দেখিছে আৰু বৰ্তাক সুধিম মই বৰ্তাই এইখন মুকলি বিহু মঞ্চত জয়গীত প্ৰথমবাৰৰ বাবে হৈছে আৰু বৰ্তাই কথা ক'ব আৰু বৰ্তাক আৰু জাতি জনগোষ্ঠী সকলক লৈ আমি যি ভাবিছোঁ যে একতাৰ দলে সেইসকলক বান্ধি আমাৰ মাজত আমি সদায় আৰু বিহু লুকায়ে গৈছিলে আৰু বিহু এতিয়া নতুন প্ৰজন্মই বিহু আদৰি লৈছে তাৰ কাৰণে আপুনি কি ক'ব অকণমান কওকচোন আজি কিছুদিনৰ পৰা আমি দেখিছিলোঁ যে বিহু সংস্কৃতিটো আমাৰ মাজৰ পৰা হেৰাই যাব বুলি আমি এটা ভাবিছিলোঁ কিন্তু এতিয়া দেখিছোঁ আমাৰ প্ৰজন্মত নতুনকৈ আকৌ এই বিহুৰ কাৰণে যথেষ্টখিনি চেষ্টা ৰাখিছে এইবাৰ গাব লৈছোঁ আৰু এটা জনপ্ৰিয় গীত মোক এখন লিষ্টত এটা গীত আছিলে সেইটো গাইছোঁ ফাৰ্ষ্ট ষ্টেজটো ভাল লাগিছে আৰু মোৰ কিছুমান ভিউ আছে আৰু বহুত কষ্ট কৰিছোঁ মোৰ কাৰণে ভাল লাগিছে উঠিলে ভাল লাগিব ঠিক আছে We're
গাঁওখন এই অঞ্চলটোত আহি আপোনালোকে ইমানকে সহযোগ কৰিছে জালগুৰি বাসী